খাদ্য সামগ্রিক যোগান ও গ্রাহক পরিক্রমা বিভাগ শঙ্করদেবনগর ভুজাই নির্দেশ মর্মে প্রভাবকারী সমবায় সমিতির অন্তর্গত রাষ্ট্রীয় খাদ্য সুরক্ষা আইনের অধীনত হিতাধিকাৰীসকলক জ্ঞাতে জনোৱা হয় যে পৰিয়াল পৰিচয় পত্ৰত অন্তৰ্ভুক্ত হৈ থকা পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড নিজ নিজ এলেকাৰ সুবল মূল্যৰ দোকানীৰ হাতত অহা 31/7/2021 ইংৰাজী তাৰিখৰ ভিতৰত জমা দিবলৈ জনোৱা হ'ল। উল্লেখ থাকে যে হিতাধিকাৰীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আধাৰ কাৰ্ড জমা নিদিয়াৰ ফলত সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে সমিতি দায়বদ্ধ নহয়। খাদ্য সামগ্রিক যোগান ও গ্রাহক পরিক্রমা বিভাগ শঙ্করদেবনগর ভুজাই নির্দেশ মর্মে প্রভাবকারী সমবায় সমিতির অন্তর্গত রাষ্ট্রীয় খাদ্য সুরক্ষা আইনের অধীনত হিতাধিকাৰীসকলক জ্ঞাতে জনোৱা হয় যে পৰিয়াল পৰিচয় পত্ৰত অন্তৰ্ভুক্ত হৈ থকা পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড নিজ নিজ এলেকাৰ সুবল মূল্যৰ দোকানীৰ হাতত অহা 31/7/2021 ইংৰাজী তাৰিখৰ ভিতৰত জমা দিবলৈ জনোৱা হ'ল। উল্লেখ থাকে যে হিতাধিকাৰীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আধাৰ কাৰ্ড জমা নিদিয়াৰ ফলত সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে সমিতি দায়বদ্ধ নহয়।